আগতে বহিবলৈ ছোট হল শুনা তাক হস্পিটেলতে অলপ সুস্থ হ'ব আৰু লগত জবাও আছে তুমি বিশ্বাস কৰা ডাক্তৰৰ মতে কেইদিনমান হস্পিটেলত থাকিলে ৰোগ নিৰাময় হোৱা অহা নহ'ব আৰু জবাই গ'লে ইয়াৰ আগে এই মেডিকেলৰ কামখিনি কৰোঁ এইবাবে তাক হস্পিটেলত এই বিশ্ব ব্ৰহ্মাণ্ডখনত কিমান মালতী আছে পইচাৰ মমতা থাকিলে সকলোৱে নিচিনাকৈ ভাল কৰে কি ক'লে আনৰ টকা দি দিলে মোৰ টকা কিন্তু দিবই লাগিব এৰা তোমাৰ পৰা মই টকা আনিলেহে দিম কি মোৰ পৰা টকা আনা নাই তোমাৰ পৰা টকা আনাটো মোৰতো মনত নাই কিহৰ টকা চেৰাপৰ টকা ওলাই যা অহত্যাৰি কৰিবলৈ নাহিবি যি বস্তু জীৱনত স্বাৰ্থ কৰি পোৱা নাই আৰু তাৰেই বাকী সাজিবলৈ আহিছ ওলাই যা কিয় আহিবা নিখিল আপোনাৰ ল'ৰা হয় নে নহয় হয় তেনেহ'লে আপুনি তাৰ দেউতা কিয় নহ'ব আপোনাৰ পুত্ৰ নিখিলে মোৰ তাত গৈছে ৰাখোৱা বহুত পুৰণা বাকী আছে নিখিলৰ বাকী আৰু মই দিব লাগে শুনি শুনি কিবা মই ঘৰটো উলিয়াইছো আজি টকা দিলেহে যাম মই চেলে পানী আনিছিলো নে মোক ঘূৰি বাকী দিছিলা এইবোৰ টকা পাবলে এখন মহামাৰী যাব অন্তদিনে সি মোৰ তাত গৈ গৈ খাই আছে এতিয়া সি বহুদিন হ'ল মোৰ তাত যোৱাই নাই কাকুতি গম পাইছো সি হেনো আজিকালি চেৰাপ নাখায় পেটৰ বিৰাতি সময় টকা আছে সেইখিনি দিব লাগে তাৰ মনতে আজি পিছত ইহে দিবা যিয়ে খাইছে তাৰ পৰা দিব এতিয়া চোৱা মোৰ ফালে দিগদাৰ নকৰিবা যোৱা আৰু তাক য'তেই পোৱা তাৰ পৰাই লৈ যাবা মোক দিগদাৰ নকৰিবা হৈছে হৈছে সি এতিয়া ক'ত আছে মই যেনিবা নাজানোহে সি এতিয়া জানো আছে শুনচোন ৰবাচোন মালতী 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 কল কর জানকী না জানকী কিনো হ'ল আকৌ কিনো কৰি থকা ভিতৰত ঘৰত ভূত এগৰাকী আহিছিলে পুতিউটা তুমি নিচিনা তাই মুখতহে গম পালো এই নিখিল বোলে এতিয়া জেল পুলিচে ধৰিছে পুলিচে ধৰিছিল আৰু ধৰিব নোৱাৰি হেনো উলিয়াইছিলো হুলস্থুলখন নকৰি শুনচোন আগতে শুনি লোৱা
গুলি কৰিছিল সঁচা, কিন্তু খাদ্য ভাল গুলি নালাগিল। কিন্তু শুন, বাৰে বাৰে এই তোমাৰ ভগৱানে নবচায় আৰু তাক তুমি নষ্ট কৰিলা। অমৰ সুস্থ হৈ উঠিব, কিন্তু টকা আৰু এটা কথা হ'ল নন্দপুৰ চলিয়া ওলাই দিয়া সেই 2 লাখ টকা সেই বৰষাহে দিছে। আৰু এই কথা কিন্তু তুমি অমৰক জানিব নোৱাৰিবা। মইতো তাকেই ভাব। আৰু সেই কথাকে বাটত চিন্তা কৰি আহিছো। আৰু কলেই জানো তুমি হিচাপ খাই দিয়া। সবার বিয়াখন যেনেকৈ জৰুৰী আৰু তাৰ পূৰ্বে অমৰক সুস্থ কৰি তোলাটো আমাৰ সমানেই জৰুৰী। আৰু তাকে বহুত টকা। সন্তানে জানো আমাৰ সম্পদ নহয় জানো জানো আৰু আমাৰ পৰিয়ালৰ নতুন ইয়াৰ পৰিয়ালত জন্ম যায় আৰু সেইবাবে তাক সুস্থ কৰি তুলিব আমি এপদ কিমান নহয় সম্পদ হেৰুৱাব লাগিব। তুমি আপত্তি নকৰিবা আৰু মই ভবাটো অমৰ আৰু জবাই জানিলে কেতিয়াও সন্মতি নিদিব। আৰু সেই সিহঁতে নজনাকৈ এই বাকী থকা মাটি ভিতৰতে পেটৰ কথাটো ভাবোতে কুকুৰে সহ্য কৰিব নোৱাৰা কিবা এটাহে হয়। তেতিয়া জানো পেট পুৰাই তুমি শান্তিত থাকিব পাৰিবা। এতিয়া আমাক এটা বিষাক্ত ভেটিয়া পেকেনি ফুৰিছে। দংশন কৰাৰ আগে দুবাৰ চিন্তা কৰাৰ সময় হৈছে। নহ'লে যে আমাক দংশন কৰিব। ভগৱান নাই কাৰণ দুৰ্ভগীয়া মুখত ভাত কাঢ়ি মন্ত্ৰী আমোলাই কোটি কোটি টকা হজম কৰিব লাগিছে। এইবোৰ ভগৱানে নেদেখে কিয় আৰু ৰুগীয়া শিল্পীৰ সাহায্য
টকাৰ ৰোগী লোকা এইটো ঔষধ কিবলৈ সিহঁতৰ টকা নাই। সিহঁতৰ